নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনাক অন্যটা বিশেষ ভিডিঅলৈ গুৱাহাটী উচ্চ ন্যায়ালয় আৰু অসম সচিবালয়ৰ পদ খালী হৈছে আৰু স্নাতক যি ডিগ্ৰীধাৰী সকল আছে তেওঁলোকে আবেদন কৰিব পাৰিব গতিকে এই বিশেষ ভিডিঅটো লৈ আহিছো গতিকে চাওক গুৱাহাটী যি উচ্চ ন্যায়ালয় আছে গুৱাহাটী উচ্চ ন্যায়ালয়ে তিনিটা এখন চালক তিনিখন নোটিছ প্ৰেৰণ কৰিছিলে ভেকেন্সি খালী হোৱাৰ কাৰণে গতিকে আমি তিনিখন যি নোটিছ আছে সেই তিনিখন নোটিছে আমি আলোচনা কৰিম গতিকে তাৰ উপৰিও সচিবালয়ত খালী হৈছে পদ গতিকে সেইখিনিৰ ওপৰত সম্পৰ্কে আমি আলোচনা কৰিম ভিডিঅটো শেষলৈকে চাই থাকিব ঠিক আছে সো গুৱাহাটী হাই কোৰ্টে কি হৈছে এইটো নোটিছ দিলে এডভাৰটাইজ 28 তাৰিখে দিলে 28 অক্টোবৰ 10 তাৰিখে 28 জহত প্ৰভাইড কৰিলে 278 হৈছে এইটো তেওঁলোকৰ এডভাৰটাইজ নংটো গতিকে 14টা পোষ্ট মুকলি হৈছে জুডিচিয়েল এসিস্টেন্ট ৰূপে 14টা পোষ্ট মুকলি হৈছে আৰু এইটো প্ৰিন্সিপাল সিটত হ'ব গতিকে গুৱাহাটী হাই কোৰ্টৰ যিটো প্ৰিন্সিপাল সিট জুডিচিয়েল এসিস্টেন্টৰ 14টা পোষ্ট মুকলি হৈছে ইয়াৰ পে ষ্ট্ৰাকচাৰটো হৈছে PB2 লেভেলৰ অৰ্থাৎ 14000 পৰা 70000 টকা ভিতৰত স্যালাৰি থাকিব আৰু গেট পে থাকিব 8700 টকা ঠিক আছে এইখিনি চাই ল'ব সো ইম্পৰ্টেন্ট ডেটস খিনি চাব এখন অফিচিয়েল নোটিফিকেশন সাবমিশন ডেট টু মানে এপ্লাই কৰিবলৈ 12 তাৰিখৰ পৰা অৰ্থাৎ 12 নৱেম্বৰৰ পৰা নৱেম্বৰ 12 তাৰিখৰ পৰা 3টা বজাৰ পৰা ষ্টাৰ্ট কৰিব আৰু লাষ্ট ডেট হৈছে 27 তাৰিখে লাষ্ট ডেট 27 তাৰিখ আৰু 12 তাৰিখৰ পৰা আৰম্ভ হ'ব ঠিক আছে তো পেমেন্ট যেটো লাষ্ট ডেট হ'ব 30 তাৰিখে নৱেম্বৰ 30 তাৰিখে পেমেন্ট দিয়া লাষ্ট ডেট এটা চাই লওক ক্যাটেগৰি ওয়াইজটো চাই ল'ব আনৰিজাৰ্ভ 8টা আছে OBC 6টা আছে এগিটা নাই টোটাল কেটা 14টা পোষ্ট আছে ঠিক আছে এটা সব এজ লিমিট হৈছে কি ইয়াত এজ ৰিলেক্সেশন দিয়া আছে আনৰিজাৰ্ভৰ কাৰণে 40 বছৰ OBC MOBC 43 STP হিলছ প্লেনছ হখিনি 45 ইয়াৰ্স PWD 50 ইয়াৰ্স এখিনি চাই ল'ব তাৰপিছত ক্যান্ডিডেট খিনি কি হ'ব OBC MOBC বা PWD যি ক্ৰাইটেৰিয়া আছে ইয়াত লিখা আছে গতিকে এখিনি চাই ল'ব আৰু তাৰপিছত যেটো মেইন আমাৰ যেটো লাগিব কোৱালিফিকেশন লাগিব হেতু চাই লওক গ্ৰেজুৱেচন লাগিব গুৱাহাটী ইউনিভাৰ্সিটি বা আপোনাৰ যি কোনো ইউনিভাৰ্সিটি যদি গ্ৰেজুৱেচন আপুনি পাস কৰিছে তেতিয়ালে ভাল কথা আপুনি এপ্লাই কৰিব পাৰিব আৰু মানে কি হ'ব কম্পিউটাৰ নলেজটো থাকিব লাগিব ঠিক আছে এটা আমাৰ আজিকালি সবৰে কম্পিউটাৰ সাৰ্টিফিকেট থাকেই গতিকে কম্পিউটাৰ সাৰ্টিফিকেট কাৰণে চিন্তা কৰিবৰ কোনো বিশেষ কাৰণ নাই সময়ভাৱে এবছৰে কম্পিউটাৰ সাৰ্টিফিকেট থাকিব গতিকে আপোনাৰ মাস্ট বি ৰেজিষ্টাৰ হৈ থাকিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জত ঠিক আছে চাই ল'ব এইগিটা কাইটা ফুলফিলিটি সবই হ'ব ঠিক আছে নেক্সট চাই লওক সিলেকশন প্ৰসেসটো চাই লওক তা দুটা স্টেজত হ'ব আজিকালি সব দুটা স্টেজতে হৈ চাবছো প্ৰথমটো স্টেজ 1 মানে কি হৈছে 120 মাৰ্কস OMR ফিল আপ কৰিব লাগিব ঠিক আছে আৰু আসামিজ ল্যাঙ্গুৱেজৰ ইয়াত খেলিব গতিকে আসামিজ ল্যাঙ্গুৱেজৰ বহুত প্ৰিফাৰেন্স আছে 20 মাৰ্কস থাকিব আৰু তাৰ পাছত 40% পাব লাগিব tak 20ৰ 8 পাব লাগিব আসামিজত ঠিক আছে তাৰ পাছত ভাইভাৰ যাব লাগিব ভাইভাৰ মানে এটা পোষ্টৰ বিপৰীতে তিনিজন মানুহ ক্যান্ডিডেট মাতিব তাৰে ভাইভাৰ 20 নম্বৰ ভাইভাৰ হ'ব তাৰে 12 নম্বৰ পাস কৰিলে কি হয় ফাইনাল লিষ্টৰ কাৰণে সিলেক্ট হ'ব ঠিক আছে গতিকে এখিনি চাইব কেনেকৈ এতিয়া আপুনি এপ্লাই কৰিবলৈ প্ৰথমতে আপোনাৰ যদি ভ্যালিড আইডি আছে ইমেইল আইডি আছে সেইটো আপুনি এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত তাৰ ৰেজিষ্ট্ৰেচন কৰাহি আপুনি কোডটো আনিব লাগিব তাৰ পিছত আপুনি এপ্লাই কৰিব লাগিব আমাৰ যি ডেসক্ৰিপচন থাকিব ডেসক্ৰিপচনৰ এই লিংকটো প্ৰভাইড কৰি দিম তাৰ পিছত আপুনি অফিচিয়েল ৱেবসাইটৰ লিংক থাকিব আপুনি তালৈ গৈ এপ্লাই কৰিব পাৰে আমি ইয়াত প্ৰভাইড কৰি দিম ঠিক আছে নেক্সট চাই লওক ইয়াৰ সিগনেচাৰ কি ফুল সিগনেচাৰ এনেকা ধৰণৰ ইয়াত এখন ফ্ৰেছ আহিব সেইখন ফ্ৰেছ আপুনি ফিল আপ কৰিব লাগিব শেষলৈকে ঠিক আছে গতিকে সেইখিনি কথা এতিয়া মেইন কথাটো আহো মেইন কথা হ'ল এপ্লিকেশন ফ্ৰী দিব লাগিব গুৱাহাটী যি আমাৰ হাই কোৰ্ট আছে গুৱাহাটী হাই কোৰ্টে যেটো পোষ্ট মুকলি কৰিছে তাৰ কাৰণে UR OBC আৰু MOBC কাৰণে 500 টকা ৰাখিছে ST STP হিলছ আৰু প্লেনছৰ কাৰণে 250 টকা যিখিনি PWD ক্যান্ডিডেট আছে তেওঁলোকক কোনো ধৰণৰ পেমেন্ট ফিজ প্ৰয়োগ কৰিব এপ্লাই মানে তেওঁলোকক দিব নালাগে ঠিক আছে গতিকে এইখিনি চাই ল'ব টার্মস এন্ড কন্ডিশন আছে কিবা কিবি তাৰপৰা সেইখিনি চাই ল'ব গতিকে ইমান যদি আপুনি এপ্লাই গ্ৰেজুৱেচন পাস কৰি থৈছে তেতিয়ালে আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে এটো পোষ্টৰ কাৰণে সেইখিনি আছিল গতিকে আমি নেক্সট জিৰো পোষ্ট তেওঁলোকে তিনিখন নোটিছ দিছে তিনিখন নোটিছৰ আমি প্ৰথমখন আলোচনা কৰিলো আমি সেকেন্ডখন আলোচনা কৰোঁ চাই লওক সেকেন্ডখন এখন আহিলে তেওঁলোকে 25 তাৰিখে কি কয় এখন এপ্লাই কৰিলে ঠিক আছে 25 তাৰিখে তেওঁলোকে এটো হেৰি কৰিছিলে ঠিক লওক চাই লওক আমাৰ এটো চাই লওক 275 নম্বৰ হেৰি আছে কি কয় এডভাৰটাইজ নংটো ঠিক আছে গতিকে চাই লওক এখন যি তেওঁলোকে নোটিছ দিলে সেইখন নোটিছ দিলে 5টা পদৰ বিপৰীতে দিছিলে কি কম্পিউটাৰ এসিস্টেন্ট পদৰ 5টা পদৰ কাৰণে প্ৰিন্সিপাল চিটি কম্পিউটাৰ এসিস্টেন্ট আগৰটো আছিল কি জুডিচিয়েল এসিস্টেন্ট ঠিক আছে বুজি পাইছে কথাটো
পেজ ষ্ট্ৰাকচাৰ কিবা কিবি সব একে কিন্তু ইয়াৰ গ্ৰেড পেটো হৈছে কি গ্ৰেড পেটো হৈছে আলাদ আছে 8700 টকা ইয়াত 6200 টকা আছে এইখিনি বাৰু পাছৰ কথা চাকৰি এটা হ'লে হ'ব চাই লওক এপ্লিকেশ্যন যেটো হেৰি কৰিব লাগিব কি কয় ফুলফিল কৰিব লাগিব তাৰ ডেটটো 8 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 23 তাৰিখে খতম হ'ব কিমান 8 তাৰিখে আৰম্ভ হ'ব আৰু 23 তাৰিখে খতম হ'ব চাই ল'ব ঠিক আছে গতিকে এটো 8 নৱেম্বৰ আৰম্ভ আৰু 23 তাৰিখে এটো লাষ্ট ডেট হ'ব ঠিক আছে সো 27 তাৰিখে পেমেন্ট কৰি শেষ কৰিব লাগিব ইয়াত পোষ্ট আছে কেটা অনলি 5টা তাৰে OBC 3টা STP আৰু ST হিলছৰ 1 আছে গতিকে 5টা পোষ্ট আছে ইয়াত এক্সেৰিয়েশন দিয়া আছে চাই ল'ব তাৰছত মেইন যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে কি হয় মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব গতিকে গ্ৰেজুৱেট সকলৰ কাৰণে ভাল খবৰ গতিকে কম্পিউটাৰ ইবলটো থাকিব 6 মান্থে হওক বা 1 মান্থ DTP কিবা কিবি গুতে বেসিক নলেজ খিনি থাকিব লাগিব গতিকে এই কিন্তু লাগিব আৰু কম্পিউটাৰ কোৰ্স টা কৰিলে আজিকালি সবে জানে এইখিনি কথা গতিকে এক্সচেঞ্জৰ নাম থাকিব লাগিব গুতে ক্ৰাইটেৰিয়া খিনি একেটাই দুটা ফেজত হ'ব 20 নম্বৰ তেনেকে ভাগ কৰি দিছে ইয়াত 120 টা কোৱেশ্চন থাকিব গতিকে সেই একেটাই ষ্টেজ আসামিজৰ যিখন পেপাৰ মানে কোৱেশ্চন থাকিব তাত 20 টাৰ ভিতৰত 8 পাবই লাগিব বুলি কৈছে নহলে সিলেক্ট নহব ঠিক আছে 1:2 অথনিখন 1:3 আছিল 1:5 এটা পোষ্টৰ বিপৰীতে 5টা ক্যান্ডিডেট মাতিব তেওঁলোকে ভাই ভালে ঠিক আছে গতিকে সেইখিনি চাই ল'ব গতিকে আপুনি কেনেকৈ এপ্লাই কৰিব এপ্লাই কৰাৰ লিংকটো সেই ডেসক্ৰিপচনতে থাকিব নহলে আপুনি মেইন যেটো অফিচিয়েল ওয়েবসাইট আছে গুৱাহাটী হাইকোৰ্টৰ তাৰ তাতো গৈ আপুনি কৰিব পাৰে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ওয়েবসাইটটো এটো ঠিক আছে নেক্সট হ'ব এইখিনি বুজি পাইছে তাৰছত আকৌ এটা মেইন পইণ্টটো চাও মেইন পইণ্টটো হ'ল আপোনাৰ এটো OBC আৰু MOBC 500 টকা দিব লাগিব মানে পেমেন্ট কৰিব লাগিব STP মানে STH হিলছে 250 টকা পে কৰিব লাগিব ঠিক আছে নেক্সট আমি গুৱাহাটী ইউনিভাৰ্সিটি দুখন হেৰি সৰি ইউনিভাৰ্সিটি নহয় গুৱাহাটী হাইকোৰ্টৰ কি হয় দুখন নোটিস ৰিক্ৰুটমেন্টৰ নোটিস আমি আলোচনা কৰো 3 নম্বৰখন আলোচনা কৰাৰ আগতে 3 নম্বৰৰ আমি সচিবালয়খন আলোচনা কৰিলো ঠিক আছে সচিবালয় আসাম সচিবালয় এটো হেৰি দিছে সেক্ৰেটাৰিয়েটত ঠিক আছে ইয়াতে 25 তাৰিখে তেওঁলোকে এইখন পাবলিশ কৰিলে গতিকে ইয়াত চাই লওক তেওঁলোকৰ ফালৰ পৰা ইংলিশ ৰিপৰ্টাৰ গ্ৰেড 2 কাৰণে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ঠিক আছে ল্যাঙ্গুৱেজ এটো চাব ল্যাঙ্গুৱেজ ৰিপৰ্টাৰ লোৱাৰ ডিভিজন এসিস্ট্যান্ট ট্ৰান্সলেটৰ টাইপিষ্ট বৰুল ঠিক আছে এখিনি তেওঁলোকক কি লাগিছে পোষ্ট আছে এই পোষ্ট গিটা চাওক এটা পোষ্ট আছে এটা পোষ্ট আছে তিন ইয়াত টাইপিষ্টৰ 3টা পোষ্ট আছে ঠিক আছে গতিকে এইকিটা পোষ্ট ওলাইছে গতিকে ঠিক আছে গতিকে আনৰিজাৰ্ভৰ ৰাখিছে গতিকে আনৰিজাৰ্ভ ৰাখিছে গতিকে এই পোষ্টটো ইমান পোষ্ট বেছি নাই বাৰু গতিকে এইখিনি চাই ল'ব পাৰিব তাৰ পিছত কি হয় এই পোষ্টখিনি ফিল আপ কৰোঁতে কি লাগিব মাষ্ট বি বেচেলৰ ডিগ্ৰী হ'ব লাগিব তাৰ পাছত কি হ'ব 100 মানে কি গেট আছে যিটো ষ্টেনোগ্ৰাফি পোষ্ট আছে না ষ্টেনোগ্ৰাফি 120 টা ওয়াৰ্ড পাৰ মিনিটত হেৰি কৰিব পাৰিব লাগিব ঠিক আছে কথাটো হেতু 6 মান্থৰ ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ ষ্টেনোগ্ৰাফি চাই লওক ষ্টেনোগ্ৰাফি যেটো হেৰি আছে তাত ষ্টেনোগ্ৰাফি কোৰ্সটো থাকিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন নেক্সট চাওক যেটো ল্যাঙ্গুৱেজ ৰিপৰ্টাৰ আছে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন কি গ্ৰেজুৱেট থাকিবই লাগিব আৰ্টছ কমাৰ্চ যিহৰ পৰা নহওক তাৰপিছত আসামিজ ষ্টেনোগ্ৰাফি উইথ 100 ওয়াৰ্ডছ পাৰ মিনিট থাকিব লাগিব ঠিক আছে আসামিজ DTP আসামিজ ল্যাঙ্গুৱেজত ফাৰ্স্ট হ'ব লাগিব ঠিক আছে সাৰ্টিফিকেটখন দিব লাগিব লগত ওদিকে যেটো লোৱাৰ ডিভিজনেল এসিস্ট্যান্ট আছে মিনিমাম এডুকেশ্যন কোৰ্স ব্যাচেলৰ ডিগ্ৰী থাকিবই লাগিব 50% মাৰ্কস থাকিব লাগিব তাৰ পাছত 6 মান্থ ডিপ্লোমা থাকিব পাৰে এটো সবে এপ্লাই কৰিব পাৰিব লোৱাৰ ডিভিজন এসিস্ট্যান্ট ঠিক আছে তাবা ট্ৰান্সলেটৰ চাই লওক তাত ট্ৰান্সলেটৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন আছে ডিগ্ৰী থাকিবই লাগিব সবতে আৰু 6 মান্থ এটো সবে এপ্লাই কৰিব পাৰিব টাইপিষ্টৰ কাৰণে চাও একেটাই কথা কম্পিউটাৰ সাৰ্টিফিকেট লাগিব গ্ৰেজুৱেচন থাকিব লাগিব আৰু তেও টাইপিং স্পীডটো বেছি হ'ব ইংৰাজী বা আসামিজ জিও থাকে সাৰ্টিফিকেটটো প্ৰভাইড কৰিব লাগিব ঠিক আছে বড়ো তেনেকে একেটাই কথা এতিয়া এজ লিমিট চাই লওক এজ লিমিট আছে 3 বছৰ OBC MOBC দিয়া আছে আৰু 5 বছৰ SC STP বা হিলছখিনি দিয়া আছে ঠিক আছে গতিকে হেডিং কথা আৰু এটো অনলাইনে কৰিব লাগিব গতিকে চাই ল'ব গুটেখিনি কৰিব লাগিব অনলাইন গতিকে এইটো যেটো ওয়েবসাইট আছে সেই ওয়েবসাইটত গৈ আপুনি এপ্লাই কৰিব লাগিব ইয়াৰ লিংকটো আমি ডেসক্ৰিপচনত দি দিম আপুনি তাৰ পৰা গৈ হেৰি কৰিব পাৰিব ঠিক আছে ইয়াৰ লাষ্ট ডেট চাওক 28 তাৰিখে তো 28 অক্টোবৰ তাৰিখে মানে কি হৈছে এটো স্টাৰ্ট হৈছে হ'ব মানে হৈ গল অলৰেডি হৈ গল স্টাৰ্ট হৈ গল আৰু নৱেম্বৰ 18 তাৰিখে কি হ'ব এটো লাষ্ট ডেট আছে ঠিক আছে লাষ্ট ডেট আছে গতিকে এটো ইম্পৰ্টেন্ট পইণ্ট আছে আপুনি মনত ৰাখিব ঠিক আছে নেক্সট কোৱেশ্চন নেক্সট যাও আৰু নেক্সট নাই গতিকে এটো সচিবালয় গতিকে এটোই আছিল সচিবালয়ৰ ক্ষেত্ৰত গতিকে আমি তিনিটা ডিসকাশন কৰিলো 4 নম্বৰটো গুৱাহাটী হাইকোৰ্টে যেটো 4 নম্বৰখন নোটিস দিছে সেইখনৰ ওপৰত আমি এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছো চাই লওক
গুৱাহাটী হাইকোৰ্টৰ 4 নম্বৰ নটিছখন 3 নম্বৰ নটিছখন এখন আছিলে এটো 265 হেৰি আছিলে এডভাৰটাইজ নং আছিলে আৰু 24 অক্টোবৰ তাৰিখে পাব্লিছ কৰিছিলে ইয়াৰ 12টা পোষ্টৰ কাৰণে এপ্লাই ভেকেন্সি উলিয়াইছে গ্ৰেড 1 ৰ এটো পোষ্ট হয় যেটো জুডিশিয়াল সাৰ্ভিসেস বুলি কৈছে জুডিশিয়াল সাৰ্ভিসেস গতিকে ইয়াৰ মানে এপ্লাই ডেটটো হৈছে 29 তাৰিখৰ পৰা আৰম্ভ কৰিব লাগিব 29 ৰ পৰা আৰম্ভ হ'ল অলৰেডি 17 তাৰিখে লাষ্ট ডেট 17 নৱেম্বৰ তাৰিখে কি হ'ব ইয়াৰ লাষ্ট ডেট হ'ব ঠিক আছে আৰু 19 তাৰিখে লাষ্ট ডেট হ'ব পেমেন্টৰ ঠিক আছে গতিকে এইখিনি কথা ক্ৰাইটেৰিয়া মন কৰিব এইখিনি ক্ৰাইটেৰিয়া গ্ৰেজুৱেচন সকলে নোৱাৰিব কি লাগিব এখন ডিগ্ৰী ইন ল ডিগ্ৰী লাগিব ঠিক আছে গতিকে আৰ্টিকল 5 and 6 ৰ মতে গৈছে এটো মানে তেওঁলোকে এপ্লাই কৰিব পাৰিব মানে ইণ্ডিয়াৰ সিটিজেনছে এপ্লাই কৰিব পাৰিব নট অনলি আসাম ঠিক আছে চাব গতিকে ল ষ্টুডেন্ট হ'বই লাগিব এইখিনি ক্ৰাইটেৰিয়া ফুল কৰিব লাগিব বাই প্ৰেক্টিচিং এডভোকেট কোৰ্ট বা সিভিল ক্ৰিমিনেল জুডিশিয়াল জতে নহক তেওঁলোকে কৰিব লাগিব গতিকে এইখিনি এজ ক্ৰাইটেৰিয়া যিখিনি আমাৰ উকিল আছে তেওঁলোকে ধৰিলক ঘৰতে আছে বা কোনবা হেও যদি প্ৰেক্টিস কৰি আছে তেওঁলোকে এটো এপ্লাই কৰিব পাৰিব স্যাৰ নেক্সট ক্ৰাইটেৰিয়া চাই নেক্সট ক্ৰাইটেৰিয়াটো হৈছে আনৰিজাৰ্ভ এজ ৰিলেক্সেশন আছে গিটা চাই লব ইমান জেনাৰেল যেটো থাকে হেতু মিনিমাম এজ 35 হ'ব লাগিব ম্যাক্সিমাম 45 হ'ব 35 আৰু 48 ৰ ভিতৰতে সোমাই আছে গতিকে ঠিক আছে এইখিনি চাই লওক তাৰপিছত নেক্সট তেওঁলোকৰ অলপ মানে এইটো ষ্টেজটো টান হ'ব ষ্টেজ 1 একেটাই হ'ব ষ্টেজ 2 হ'ব তাৰপিছত তেওঁলোকৰ কি হ'ব ভাইবা অৱস্থা তেওঁলোকৰ তিনটা হ'ব এটো মানে এপিএসসি যেনেকৈ কন্ডাক্ট কৰে এটো তেনেকুৱা ধৰণৰ হ'ব ষ্টেজ 1 ধৰক এটো কি হ'ব ওএমআৰ বেস হ'ব এটো মেইনছ হ'ব ৰিটেন হ'ব ষ্টেজ 2 তো 3 নম্বৰটো ভাইবা হ'ব ঠিক আছে গতিকে এনেকুৱা হ'ব গতিকে মেৰিট ফাইনেলখন ওলাব তাৰ পাছতে গৈ কি হ'ব চাকৰি হ'ব কেনেকৈ এপ্লাই কৰিব ইয়াৰ লিংকটো ক'ত থাকিব ডেসক্ৰিপচনত থাকিব তাৰ উপৰি এপ্লিকেশন ফিটো চাই লওক এসটি এসসি কাৰণে 500 টকা পিডব্লিউ নি আৰু আদাৰ যেনে ওবিসি হওক বা জেনেৰেল হওক তেওঁলোকে কি 1000 रुपीस পে কৰিব লাগিব বুজি পাইছে গতিকে এইখিনি আছিল কথা গতিকে আমি আজি আলোচনা কৰিলো গুৱাহাটী ইউনিভাৰ্সিটি নহয় গুৱাহাটী হাই কোৰ্টৰ যি পোষ্ট ওলাইছিল তিনটা নোটিছ দিছিল সেইকিটা আমি কি কৰিলো আলোচনা কৰিলো তাৰ ওপৰত সচিবালয়ৰ পোষ্টটো আছে গতিকে 4টা আপোনালোকে ইয়াৰ পৰা চাই নিজৰ যেটো ক্ৰাইটেৰিয়া যোনটো ফিল হয় আই হোপ যিকিটা প্ৰথমখন আৰু সেকেন্ডখন ওলাইছিল সেইটো আপুনি কি হয় এই গিটা সেই দুটা যে প্ৰথম তিনটা আমি হেৰি কৰিছিলো সেইটো আপোনালোকে কি কয় এটো এপ্লাই কৰিবলৈ পাৰিব গতিকে আশা কৰিছো কিবা যদি সমস্যা থাকে আপোনালোকে সুধিব পাৰিব কমেন্ট বক্স খোলা আছে কমেন্টত সুধিব পাৰিব সময় অকমান যদি দেৰি লাগে ৰিপ্লাই দিবলৈ তেতিয়া বেয়া আছে না পাব যিমান পাৰো ৰিপ্লাই দিবলৈ চেষ্টা কৰিম পুনৰ এটা ভিডিও লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ